অ খুৰা খুৰা মই খুব টেনশ্যনত পৰি গ'লৈ কি হ'ল তোমাৰ বপা খুৰা আপুনি শুনা নাই নেকি এই গুৱাহাটীত আকৌ ৰেপ হ'ল নহয় ধৰ্ষণ হৈ গ'ল ছোৱালী এজনীক ৩-৪জন ল'ৰাই ধৰ্ষণ কৰিলে ইয়াই ইমান দুখৰ কথা এইবিলাক যদি ধৰ্ষণ চলি থাকে অসমত গোটেই অসমত আজি বোলে ৰেপ কালি বোলে ৰেপ কালি বোলে তাতে ধৰ্ষণ পৰখি বোলে তাতে ধৰ্ষণ এনেকুৱা হ'লে নিজৰ ছোৱালীক নিজৰ পত্নীক নিজৰ মাক আমি বাহিৰত কেনেকুৱা যাবলৈ দিম মই আজিতো পঢ়া শুনা কৰাৰ কাৰণে আমি গুৱাহাটীত পঠাব লাগিব আমি শিৱসাগৰত পঠাব লাগিব আমি নলবাৰীত পঠাব লাগিব আমি অসমৰ বিভিন্ন ঠাইত আমি পঢ়া শুনা কৰাৰ কাৰণে আলহী খাৱাৰ কাৰণে আমাৰ মা ভনী এদিন নহয় এদিন যাবই এই সময়টো যদি এনেকুৱা যদি ধৰ্ষণ কৰে কেনেকুৱা হ'ব এই ধৰ্ষণ যে কৰি আছে বপাই এইবিলাক মানুহ নিজৰ মা দেউতাকে শিক্ষা দিছে নে নাই আৰু কি কৰিব লাগিব কি কৰিলে ধৰ্ষণ বন্ধ হ'ব একচুৱেলি খুৰা এইবিলাক নিজৰ মাক বাপেকৰ ভুল নিজৰ মাক বাপেকে সদায় নিজৰ ল'ৰা নিজৰ ঘৰৰ মানুহ বুজাব লাগে যে আন মহিলা কেতিয়াও বেয়া চকু দি চাব নালাগে ধৰ আনৰ যেনেকুৱা মা ময়ো তোমাৰ মা আনৰ যেনেকুৱা ভণ্টি আছে আমাৰো আছে আনৰ যেনেকুৱা বৌ আছে আমাৰো আছে এনেকুৱা ঘৰৰ মানুহ বুজাব লাগে আৰু গাঁৱে ভূঞে এইবিলাক কিছুমান আমি প্ৰগ্ৰাম কৰিব লাগে তেতিয়াহ'লে ধৰ্ষণ বন্ধ হৈ যাব বুজাব লাগিব আৰু যদি পাৰে ক্লাছ 5-6ৰ পৰা এই ধৰ্ষণ যে হ'ব নালাগে আমি যে মহিলাৰ প্ৰতি মৰম থাকিব লাগে এইবিলাৰ বিষয় কিছুমান আমি কিতাপত এইবিলাক অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়াহে এই ধৰ্ষণটো বন্ধ হ'ব আমি কেতিয়াও ধৰ্ষণ কৰিব নাপায় ধৰ্ষণ কিয় কৰিব লাগে যদি তোমাৰ ইমানে যদি মন গৈছে তেতিয়াহ'লে বিয়া পাতি ল'লে হৈ গ'ল ধৰ্ষণ কৰাৰ কোনো প্ৰয়োজন নাই আমি মহিলাক সদায় সন্মান কৰিব লাগে কিয় ধৰ্ষণ কৰে আমি এইবিলাক ভাল কথা নহয় নিজৰ মা আছে নিজৰ ভণ্টি আছে নিজৰ বাইদেউ আছে নিজৰ বৌ আছে নিজৰ পত্নী আছে ঠিক যেনেধৰণে নিজৰ ঘৰৰ মা ভণ্টি বাইদেউ আপোন ঠিক আনৰ মহিলাসকলক আপোন বুলি ভাবি ল'ব লাগে সকলোৱে আমি এক হৈ আহোঁ ধৰ্ষণৰ বিৰুদ্ধে যুঁজিব লাগিব আমি গাঁৱে ভূঞে এইটো প্ৰচাৰ কৰিব লাগে ধৰ্ষণ কৰিব নালাগে বুলি আমাৰ সমাজৰ আমাৰ গাঁৱৰ আমাৰ ঘৰখনৰ গাৰ্জেনসকলৰ ইয়াত দায়িত্ব থাকিব লাগিব তেতিয়া আমাৰ ধৰ্ষণ বন্ধ হ'ব বন্ধ হ'ব ধৰ্ষণ শুনি মই পাগলা হৈ গ'লোঁ এই ধৰ্ষণ যে কেতিয়া বন্ধ হ'ব চৰকাৰেতো যথেষ্ট কষ্ট কৰিছে ধৰ্ষণ কৰাসকলক এনকাউণ্টাৰো কৰিছে মৃত্যু হ'ব লগা হৈছে যাৱজ্জীৱন কাৰাদণ্ড হৈছে তথাপি যে শিক্ষা নলয় কি হ'ব এনেকুৱা হ'লে খুৰা আপুনি যি কথা কৈছে কিন্তু ঠিকেই কৈছে ময়ো আজিৰ পৰা ধৰ্ষণৰ বিৰুদ্ধে যুঁজিম ধৰ্ষণ এদিন নহয় এদিন বন্ধ কৰিমে যিসকলে ধৰ্ষণ কৰে এইসকলক প্ৰমাণ হ'লে চিধা ফাঁচি দিব লাগে তেতিয়াহে আমাৰ মাজত ধৰ্ষণ নাইকিয়া হ'ব আমি সমাজৰ সকলো ব্যক্তিয়ে দায়িত্ব থাকিব লাগিব বুজাব লাগিব ল'ৰাসকলক সমাজৰ ব্যক্তিয়ে বুদ্ধিজীৱীসকলে নিজৰ গাৰ্জেনে নিজৰ মা দেউতাই সদায় বুজাব লাগিব যে ধৰ্ষণ কৰিবলৈ নেপায় নিজৰো ভণ্টি আছে নিজৰো মা আছে নিজৰো বৌ আছে বিভিন্ন কথাৰে এনেকুৱা সদায় বুজাব লাগে তেতিয়াহে আমাৰ ধৰ্ষণ বন্ধ হ'ব